নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনাম অভিমান। কবি সঞ্জীৱ বৰা, পৰিচালনা শ্ৰৱণ কুমাৰ দৰবধৰা, আবৃত্তিকাৰ সঞ্জীৱ বৰা। একোৱেই বিচৰা নাই, নালাগে দিয়া মৰম দিবলৈ, খবৰ নকৰিলেও চলি যাব। অভিমান কি নাজানিলো মই, বুজি পাওঁ নকলেও। আজিলৈকে বিৰক্তিবাদে কিনো দিছা, হ'ব দিয়া পোৱাৰ হাবিয়াস নাই। ক'তা মই ঠিকেই আছো, কোনে কয় দুচকুত অশ্ৰু, বৰষুণৰ টোপাল বৈছে আৰু এনেই। মাজে মাজে বুকুখন বিষায়, সম্ভৱত মিছাতে বৰ্তমানে ৰং চাই। নিসংগতা কোনো কথা নহয়, অপ্ৰিয় হলেও সত্য এয়াই। নাই নাই নাহিলেও কথা নাই, ৰৈ ৰৈ অপেক্ষাহে কৰিছো, সেই বুলি আক্ষেপ নকৰে দিয়া। এনেকৈ দিন এনেকৈ ৰাতি, উদাসীন বুকুলৈ মৰিচিকা ঢাপলি, নীৰৱে জ্বলি মৰে জোনাক, মৌনতাৰ বুকুতে জাহ যায় সপোন। নাই আজি নাই, একোৱে ক'বলৈ নাই। ধন্যবাদ।